গছ কাটি থাকোঁতে গছৰ মাজত যি বিচাৰি পালে মানে উদ্ধাৰ হ'ল সেইটোৱে সকলোকে আচৰিত কৰি তুলিলে। নমস্কাৰ বন্ধুসকল, আমাৰ ৰহস্যময় ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এনেকুৱাবোৰ ৰহস্যময় ঘটনাৰ কথা জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। বন্ধুসকল, এই ঘটনাটো জানিবৰ বাবে আমি অতীতলৈ যাব লাগিব। 1980 চনত জৰ্জিয়া ক্ৰাফ্টৰ নামৰ এটা আমেৰিকান কোম্পানীয়ে সদায়ৰ নিচিনাকৈ গছ কাটিছিল। এদিন এখন গছ কাটি থাকোঁতে এজোপা ফোপোলা গছ কাটিছিল, যিটোৱে সকলোকে আচৰিত কৰি তুলিলে। আচলতে জৰ্জিয়া ক্ৰাফ্ট হ'ল এটা কাগজ বনোৱা কোম্পানী, যাৰ বাবে সদায় কাঠৰ প্ৰয়োজন হয়। এই কোম্পানীটোৱে কাঠসমূহ সংগ্ৰহ কৰে আমেৰিকাত উৎপন্ন হোৱা জেক্সমি নামৰ গছ এজোপাৰ পৰা, যিজোপা গছ অতি কম সময়ৰ ভিতৰত ডাঙৰ হয়। এই কোম্পানীটোৱে 1980 চনত তেনেকৈ গছ কাটি থাকোঁতে এদিন এজোপা ফোপোলা গছ কাটিছিল। গছজোপা কাটি যেতিয়া মাটিত পেলোৱা হ'ল, তেতিয়া গছজোপাৰ মাজত এটা কুকুৰৰ মৃতদেহ ফ্ৰিজ হৈ থকা দেখা পাই সকলো আচৰিত হৈ উঠিল। এনেকুৱা লাগিছিল যে কুকুৰটোৰ মৃতদেহে গছ কটা মানুহসকলক ঘূৰি ঘূৰি চাই আছে। কুকুৰটোৰ এটা আগঠেং বাহিৰলৈ ওলাই আছিল, যেন সি বাহিৰলৈ আহিবলৈ চেষ্টা কৰিছে, আৰু তাৰ জোঙা দাঁতৰ সৈতে অতিয়ে ভয়ানক দেখাইছিল। খৰিকটীয়া কেইজনে এটা কথা ভাবি আচৰিত হৈছিল যে কুকুৰটো গছৰ মাজত কেনেকৈনো সোমাব পালে, আৰু মৃত হোৱা বহুত দিনৰ পাছত তাৰ মৃতদেহ গেলি পচি নগৈ কেনেকৈনো মাম্মীৰ নিচিনা ফ্ৰিজ হৈ থাকিল। খৰিকটীয়াসকলে সেই কুকুৰটোৰ মৃতদেহ গছজোপাৰ টুকুৰাৰ সৈতে সংৰক্ষণ কৰি থলে। এই ঘটনাৰ এবছৰৰ পাছত জৰ্জিয়াত এটা মিউজিয়াম খোলা হ'ল। এই মিউজিয়াম অপেনিং হোৱাৰ আগতেই কুকুৰটো তালৈ নিয়া হ'ল, যাতে মানুহৰ মনত খেলোৱা বহুতো ৰহস্যৰ প্ৰশ্ন উত্তৰ পোৱা যায়। মিউজিয়ামৰ কৰ্তৃপক্ষই বহুতো এক্সপাৰ্টৰ সহায়ত কুকুৰটো পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। সকলোৰ মনত এটাই প্ৰশ্ন হৈছিল যে কেনেকৈ কুকুৰটো প্ৰাকৃতিকভাৱে মাম্মী বনি গ'ল। অৱশেষত বহুতো পৰীক্ষা নিৰীক্ষাৰ ফলত এগৰাকী মহিলা জীৱবিজ্ঞানীয়ে এই প্ৰশ্নটোৰ উত্তৰ উদ্ধাৰ কৰিলে। কুকুৰটোৰ মৃতদেহ গেলি পচি নগৈ সঠিকভাৱে থকাত সহায় কৰিছিল সেই ফোপোলা গছজোপাই। সেই ফোপোলা গছজোপাই ভেণ্টিলেশ্যনৰ ক্ৰিয়া বনাইছিল, যাৰ ফলত মৃতদেহটো পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ বতাহ আৰু সেমেকাৰ নিচিনাকৈ ৰাখিছিল। সেয়েহে মৃতদেহটো সঠিকভাৱে আছিল। কিন্তু গছজোপাৰ ইমান ওপৰত কুকুৰটো কেনেকৈ সোমাব পালে? বৈজ্ঞানিকসকলে পালে যে এই কুকুৰটো এটা চিকাৰী কুকুৰ আছিল। সম্ভৱত তেতিয়া কুকুৰটোৰ বয়স 4 বছৰ আছিল। সি গছত থকা চিকাৰৰ সন্ধানত সেই গছজোপাত উঠিছিল। তেতিয়া সেই গছজোপাৰ উচ্চতাও ইতিমধ্যে কম আছিল। বৈজ্ঞানিকসকলে অনুমান কৰে যে সেই ঘটনা সম্ভৱত 1960 চনত হৈছিল, যিটো ঘটনা গছজোপাৰ কটা 20 বছৰ আগত সংঘটিত হৈছিল। গছজোপা ফোপোলা হোৱাৰ বাবে সেই কুকুৰটো গছজোপাত লাগি ধৰিছিল আৰু মৃত্যুৰ সৈতে যুঁজি অৱশেষত প্ৰাণ হেৰুৱাব লগা হৈছিল। সেই কুকুৰটো আজিও সেই গছৰ টুকুৰাটোৰ মাজতেই আছে, যিটো সেই মিউজিয়ামতে সংৰক্ষিত অৱস্থাত আছে। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, লগতে নিজৰ বন্ধুবৰ্গক এই ঘটনাৰ বিষয়ে জনাবলৈ এই ভিডিঅ'টোৰ লিংক হোৱাটছআপত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।